নমস্কাৰ দৰ্শকসকল, আপোনালোকক মই গৰমপানী চেনেলটোলৈ কি বুলি কয় স্বাগতম জনাইছোঁ। এই নিউজ চেনেলটোলৈ বহুত মানুহ তাৰমানে মোক সুধি আছে, কি বুলি মেছেজ দিও সোধে, ৰাস্তা ঘাটে লগ পালেও সোধে মোক যে তাৰমানে বিজেপি চৰকাৰৰ দিনত কি কৰিলে আৰু কংগ্ৰেছ চৰকাৰৰ দিনত কিমান উন্নতি হ'ল সেইটো সোধে। তাৰমানে সেইকাৰণে মই ভাবিছোঁ কি বিজেপি আৰু কংগ্ৰেছৰ দুজন নেতাক আজি আমি মঞ্চলৈ অৰ্থাৎ আমাৰ টক শ্ব'লৈ আমন্ত্ৰণ কৰি আনো। সেইকাৰণে মই আনিছোঁ আৰু আমাৰ মাজতে উপস্থিত আছে বিজেপি নেতা জয়ন্ত দাক আমি মঞ্চ টক শ্ব'লৈ আমন্ত্ৰণ কৰিছোঁ। জয়ন্ত দা নমস্কাৰ। আৰু আমি হেৰি কি বুলি কংগ্ৰেছৰ নেতা ৰেকিব দাক আমি মঞ্চলৈ মাতিছোঁ। ৰেকিব দা কংগ্ৰেছৰ মানুহ মাতিছে নেকি নে? কংগ্ৰেছলৈ মাতিছে, কিয় মাতিব লাগে সিহঁতে হাৰি আপোনাৰ পুৰা চলি যাব। হয়, ৰেকিব দা কি হ'ব আপোনাৰ? ভালে আপোনাৰ ভাল দেখিছা নাই এই ইলেকশ্যনত খালি মুখৰ কালাৰে বদলি গৈছে হা। তোৰ তাতে কি হৈছি? হয় টক শ্ব' আমি লাজি নাই ৰতবাৰ হাজিৰ হাতে আমি টক শ্ব' আৰম্ভ কৰাই নাই। আপোনালোকক মই তাৰমানে কেইটামান কুৱেশ্যন সুধিম। তাৰমানে আমাৰ জনসাধাৰণৰ কুৱেশ্যন, তাৰমানে কি কংগ্ৰেছে কিমান উন্নতি কৰিলে আৰু বিজেপি কিমান উন্নতি কৰিলে, আপুনি প্ৰথমে আপুনি কি ক'ব? জয়ন্ত দা আপুনি এই ক্ষেত্ৰত কি ক'ব? আমাৰ হেৰি বিজেপিৰ কথা ক'বাই নালাগে, খালি দিছি এইবাৰ অসমত ইলেকশ্যনত উঠছি জানাই চাউল কি কংগ্ৰেছৰ দিনত পইচা লৈছিল সিহঁতৰ দিনত, আমাৰ দিনত ফ্ৰীকে দিছে। যিহে চাউল দিছে জহা চাউলহে দিছি, তাকো পোকা লগা চাউল। পকা লগা চাউল যেন সাঁচিকে জনসাধাৰণে সেইকাৰণে দিছোঁ আমি, নাখলিটোন দিব নোৱাৰিলোঁ হ'লে সাঁচি ভাল পাইছি সেইকাৰণে ভোট দিছি, সেইকাৰণে দিছোঁ আমি। আৰু তই যদি চাউল দিব দিছে চবে সাঁচি বাৰু চাউল দিবাটো সাঁচি তেলৰ দামটো কেতিয়া কমি দিয়া নাই। তেলৰ দাম কিয় কমাই দিম? আপা সাপা যি পোৱাত বাইক লৈ তিনিটা তোলে হা, আৰু তাতে তেলৰ দাম কমাই দিলি আপুনিতো গম পাইছে ডিউটিঙত যা কত মৰছি, সেইকাৰণে তেলৰ দামটো বাঢ়ে। হয়, তো আপুনি এই ক্ষেত্ৰত কি ক'ব? বাইক কিনে বিক্ৰী কৰিছি হয় নহয়, বাইক বহুত বিক্ৰী কৰিছি, তেলৰ দাম বাঢ়ি দিছি, সেইকাৰণে চবে এতিয়া চাইকেল চলাই আছে। মইছো তাই কিনে বাইক কৰি আছে মনচুৰ কোন আকৌ এই লোৱাটো বেপাৰী লোৱা টিঙৰ বেপাৰী মনচুৰ। হয়, আপোনালোকে চাব পাৰে লোৱা টিঙৰ বেপাৰী মনচুৰক আমাৰ এই শ্ব'টোত সোমাই দিছে। মনচুৰ লোৱা টিঙৰ বেপাৰী হয়। বাইক তাৰমানে কি কৰে, তাৰমানে কি কিনে? লোহাৰ দামত কিনছি, প্লাষ্টিকৰ দামত বিক্ৰী কৰিছি। হয় মনচুৰে, অঁ হয় মনচুৰ আপোনালোকে চাব পাৰে ৰাইজ যে মনচুৰে কি বোলে লোহাৰ দামত কিনিছে আৰু প্লাষ্টিকৰ দামত বেছি দিছে। আপুনি এই ক্ষেত্ৰত কি ক'ব? লোহাৰ দামত কিছু প্লাষ্টিক দামত বিক্ৰী কৰিছে, এইটো বাৰে বাচ্চা বুজি পাইছোঁ। তেলৰ দাম বাঢ়ছি, বাইক চলাব পৰা নাই হা, বাইক খান অত দামেদি কিনিব পাৰে হা, 100 টকা লিটাৰ হতে তেল হিন্দি ভৰাব নোৱাৰে। বাইক খান 60-70 হাজাৰ 1 লাখ টকা দি মাক বাপেকৰ পইচা দি কিনিব, কিন্তু লাইক কি চুতনি চাবি আপি কেতিয়া দেখা পালি, মই দেখা পাইছোঁ পাকে নিদিয়ে না, এনেকুৱা পাকাই নিদিয়ে। কিন্তু এক্সিডেণ্ট হোৱাৰ পিছত যেদিন চাই পুলিচ কেছ দি লয়, ইঞ্চুৰ নাই লাইচেন্স নাই, অত পইচা খৰচা কৰে 5-6 হাজাৰ হেলে গাড়ীখন লাইচেন্সৰ ইঞ্চুৰ কিয় বন্ধ হেলে ল'ব পাৰে। তেলৰ দাম মই হেৰি কৰালৈ প্ৰতিবাদ কৰিছোঁ, এইটো গম পাইছোঁ। সেই আমাৰ যেন অসমৰ যেন কত দিন হেৰি যেদিন মাৰা যেন গেছি হা, এই আমাৰ আৰ্মি সেনা তাকে লৈ সেনেকৈ প্ৰতিবাদ নকৰে, তেলৰ দামটো বাঢ়াৰ লৈ প্ৰতিবাদ কৰিছে। ইল্লাখন মই একো নকৰোঁ, তেলৰ দাম অলপ কমাই দিছোঁ, কিবাৰ বাঢ়াই দিম। হয় যিয়ে কমে দিছি তেলৰ দাম মানুহ বাঢ়িছিহে। তোৰ গাড়ী আছে? আছে আছে পইচা আছে ভৰাবি চলবি, আমি কি ক'ম? আমি দিছোঁ এই বস্তু GST বাঢ়াই দিছোঁ হয় না নহয়? আপুনি কওক বস্তু GSTৰ পইচা কোনি পাই আছে? মোৰ পকেটত সোমাইছে নেকি? এনে জনসাধাৰণে এনে GST বাঢ়াই দিছে, এনে পইচা পাইছে, আমাৰ 2 টকা সোমাইছে পকেটত হয় না? হয়, আপুনি নিশ্চয় তাৰমানে এতিয়া কি বাইক চলাবই নে চাইকেলে চলাব? তুমি চাইকেল চলাব লাগিব। হয় চাইকেলে চলক, অলপ শাৰীৰিক এক্সাৰচাইজ হ'ব। বাইকখন চলাই থাকিলে কি হ'ব? মোৰো চলাওঁ মাজে মাজে চাইকেল। হয় দৰ্শকসকল, আপোনালোকে চাব পাৰে যে জয়ন্ত দা কৈছে যে চাইকেল চলাওক আৰু শাৰীৰিক এক্সাৰচাইজ হওক। চাইকেল চলালে কি হ'ব? পেটটো কমিব নিশ্চয়। হয়, ভাল আইডিয়া কৈছে আমাৰ জয়ন্ত দাই। আৰু বৰ্তমান আমি ৰেকিব দাক সোধো যে ৰেকিব দাৰ মন্তব্য কি? আমাৰ বিজেপি চৰকাৰে কেতিয়াও বেয়াটো চিন্তা নকৰে ৰাইজ, আবাৰ সেইকাৰণে আমাকে তোমাৰ ভোটৰ কথা বাদ দিয়ক আপোনালোকে। আমি হেৰি ৰেকিব দা আপুনি কি ক'ব এই চাইকেলৰ ক্ষেত্ৰত? এতিয়া তেলৰ দাম কমাব লাগে, বাইক চলাব লাগে। চবেই কিছুমান চব বিজনেছ যায়, চাইকেলত যাব নে আৰু এতিয়া চব বাইক লাগছি হা, এনে বাইক কোম্পানী আছে, টাটা কোম্পানীটো এৰে আন পাইছে। আমাৰ হেমন্ত যাৰ ঘৰত যাই খালে কোনোবা কৈছে না, কোনোবাই কমপ্লেইন দিছি না বা তেলৰ দাম বাঢ়ছি, হেমন্ত ছাৰ তেলৰ দামটো কমাই দি ঘৰত যাই খালে কাৰোবাৰ যি দম আছে তেৰ ইমান কোটি ইমান কামত হয়। আপোনাৰ কিমান কামত ধৰিছে? ইয়াৰ কিবা টাটা কোম্পানী মই জানো, মোৰ আছে কি নাম মই হ'ল বিজনেছ যাওঁ, চাইকেলত যাব লাগে, মই জানো কিমান কষ্ট আৰু বেলেগতো বাদেই দি। আপুনি এতিয়া যে চটোলৈ আহিছে, আপুনি কি চাইকেল লৈ আহিছে নে বাইক লৈ আহিছে? চাইকেল লৈ আহিছোঁ। হয়, বহুত কষ্ট হৈছে আমাৰ ৰেকিব দাৰ। তাকাই ভিক্ষা সুধবে
ৰাস্তাত হয় আপোনাক ভিক্ষা দিব কথা কৈ দিলে হয় দৰ্শকক জয়ন্ত দা কৈছে যে ৰেকিব দা ভিক্ষা উঠাও নাই এন্দৰ এনে গৈছে বিয়াৰ সেই পৰিস্থিতি হ'ব আপুনি কি ক'ব এই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত? আমি ওপৰত উঠি যাই আছো আগতে আমি উঠিলোঁ তহঁতে মানুহকে দিয়ে সেই কিবা দি কিনে দিবি তহঁতে নিছে আকো দিয়া নাই আমি একদিন বামুণৰ একদিন লোৱাৰ কথাটো আপুনি যোন জানে সদায় আৰু কিমান খাব একদিন বমি কৰি ওলাই দিলেই লাগিব হয় হয় এতিয়া আমি এই ক্ষেত্ৰত বাদ দিয়া এইটো টপিক শেষ আমাৰ আৰু আমি এবাৰ ঘৰে ঘৰে কি বস্তু দিছে সেইটো আমি তাৰমানে জানিব খুজিছোঁ যে ঘৰত লেট্ৰিনৰ ক্ষেত্ৰত আহিছোঁ লেট্ৰিন হয় কংগ্ৰেছ চৰকাৰৰ দিনত লেট্ৰিন আৰু বিজেপি চৰকাৰৰ দিনত দিয়া লেট্ৰিন কিমান উন্নত আপুনি কি ক'ব কংগ্ৰেছৰ দিনত কি কম কংগ্ৰেছৰ কথা সেই টেংকিটো গাত এতিয়া দেৱা না ক'ৰবাত 150 এতিয়া দিছে তাতে 3 লাইন 4 লাইন গাঠি হ'লে হেনকে চৰকাৰী লেট্ৰিন কিলিয়াৰ তহঁতে কি দিছে তহঁতে বোলে লেট্ৰিনটো দিছে বাথৰুমটো সোমাই মানুহ নোসোমাই মানুহটো সোমাই বাথৰুম নোসোমাব ইমান আকৌ শকত হ'লে কাকো কোনি হেৰি হ'বা দিছে আমি মানুহ চাইজ লৈ হ'লে তোৰ লেট্ৰিন দেৱা নাই কাৰোবাৰ ঘৰত এনেকুৱা আছে কাৰোবাৰ ঘৰত এনেকুৱা আছে আমি আমিতো সেই জহি কিনে এতিয়া দাও নাই জুখি হ'লে হিচাপত দিব লাগে বা এই 500 এতিয়া বা 1000 এতিয়াত লেট্ৰিনটো ক্লিয়াৰ হ'ব বা টেংকিটো ইমানত আমি চব ঠিকে দিছিলোঁ কিন্তু দালাল দিছে মাছে আমি কি কৰিম আমি জানো কংগ্ৰেছৰ দিনত যেনে বিজেল খাৱা কেইটা দিন থাকে জানো আমি সেইকাৰণে এইবাৰ ৰাইজে দিছিলে পিছৰ পৰাই পিছৰ পৰা বাকী বুজি পাইছে যিটো পোৱা নাই নাপায় যিটো নাই কংগ্ৰেছ যিটো এনে মাথা নাই সেইকাৰণে তহঁতে তলত এইবাৰ ওপৰত যাব নোৱাৰা যামে আমি ৰাইজে জানে যামে আমি যামে চৰকাৰ আমাৰ বুজি পাব উত্তপ্ত পৰিস্থিতি আপোনালোকে চাব পাৰে যে দুজন নেতাই কেনেকৈ তাৰমানে ফাইট লাগি আছে ফাইট মানে এটা ফাইট লগা বুলি কৈছোঁ চৰি সেইকাৰণে এতিয়া ৰেকিব দা আপুনি তাৰমানে ৰাস্তা ঘাটৰ ক্ষেত্ৰত কি ক'ব দলং চলং আগতে দলং আছিল নে এক্সিডেণ্ট হৈছিল নে কিবা আছিল নিশ্চয় এতিয়া যি লোৱা দলং পোৱা নিছে খালি এক্সিডেণ্ট আৰু উঠোঁতেতো ক'বই নালাগে তেলটো খাই ভাগৰ ধৰে হয় হয় তেল খাই ভাগত ধৰে কৈছোঁ মই বুজি পাইছোঁ লোহাৰ ধৰে এক্সিডেণ্ট হয় বাইক কুনি গোটাই যিমান গেট দিছে শুনি তাকে হ'লে কুনি চলবা দে আমি কৈছোঁ নেকি বা পাপা কমকে দিব লাগে গাড়ী খান নাযায় কা যি কৈছোঁ আপ দলং ৰাত থাকবোৱে থাকবো তিৰি বেয়া কৰবা লগা হ'লে তিৰি জ্বালা খাবা লাগবো গাড়ী চলবা লগা হ'লে দলঙৰ ৰাত দিবেই লাগবো আপোনাৰ এইটো বস্তু মোৰ ভাল লাগিছে এইটো লেখি লওঁ মই কংগ্ৰেছৰ মানুহ হাৰি যাব আমাৰ লগত ৰেকিব দা আপোনাকতো ক'লে যে তাৰমানে তিৰিটো উদাহৰণ দিলে আপোনালোকে চাব পাৰে কি তিৰি জানিছা কি তিৰি জানিছ তই ফুফে থাকে ধৰা কাপোৰ বিনা তোন এইবাৰ হাসছে আমাক এইবাৰ দম দি হ'লে লাভ নাই হয় ৰেকিব দা আপুনি টেবুলখনত থাপনে মাৰি ৰাইজে জানে আধাৰ আমি আহি আছো হা কাৰণ চাবি এবাৰ ৰেকিব দা হয় আপোনাৰ উত্তৰটো আহিবি এই ফুচছে গোৱাৰ পিছত দিনে কি ফুচছে সেই গোৱাৰ পিছত দিয়া তহঁতে লাষ্ট চান্সটো ভাল ফাৰ্ষ্টটোতো কোনো নেদে ৰাইজে জানে আমাকে দিয়ে ফাৰ্ষ্টতে ভেটিটো দিছে ভেটিটো আমি ভেটি নেদাও আমি পইচা চবে জানে খাওঁ এই ভেটি দিয়াৰ কথা কৈছে চাওঁৱে আপুনি এতিয়া 500 টকাত ভুল যাব নে হা আমি 500 টকাই দিলোৱেই দে ৰাইজক হয় না আমাক ভোট দিবি 500 টকা দিলো ফাৰ্ষ্ট দিছি পুৰা মেট্ৰিক ইছান কৰি স্কুটি দিছি কিবা কিবি দিছি বুলেটটো দিম মানা কৈছে আমাৰ বুলেটটো দিম জানাতো দিলে বুলেট দিম হা ছোৱালীক স্কুটি দিছে তহঁতে বুলেট দিম বুলেট দিম বুলি কি হ'ল বুলেট এইবাৰ ইলেকশ্যনত বেছি পইচা পকাই দি থোমা নাই 3 টকা সোমাইছে আবাৰ জয় কৰি দিব 6 টকা সোমাব আপোনালোকে পাই যাব আমাৰ 3 টকা সোমাইছে এইবাৰ 3 টকা সোমাইছে আবাৰ 6 টকা সোমাব হয় জয়ন্ত দাৰ পকেটত এবাৰ ইলেকশ্যনৰ পইচা 3 টকা সোমাইছে আপোনালোকে চাব পাৰে কংগ্ৰেছৰ দিনতে চাইকেল গিহেন দিছিল তাকো তহঁতে বেছি বস্তু দিবই নোৱাৰা পকেটত থোমাতে যায় পইচা আপুনি এটা থাপৰা আমি বেছি নাখাওঁ ৰাইজে জানে আপুনি থাপৰা মাৰি নক'ব কাৰণ এটা 200 টকা টেবুল গম পাইছে আৰু বছে গম পালে মোক পুৰা গল্টে বাহে কৰি দিব আপুনি থাপৰা মাৰি নক'ব জয়ন্ত দা বিজেপিৰ দিনততো ৰাস্তা পদূলিৰ ক্ষেত্ৰত বহুত উন্নতি ঘটিছে আমাৰ ৰাইজে কৈছে কেনেকুৱা ধৰণৰ উন্নতি হৈছে আপুনি দুইষাৰ কওক ইবিয়াৰ আপুনি গাঁৱে ভুৱে নগৰে চহৰে য'ত সোমোই গলি গলি সোমাই চাই আহিব পাৰে পুৰা ৰাস্তা পাকা কৰি দিছোঁ কংগ্ৰেছৰ যিটো পাৰা নাছিল নৰেও ইমান ডেভেলপ কৰিব হেৰি এতিয়া ৰেকিব দা আপুনি এই ক্ষেত্ৰত কি ক'ব যিয়ে ৰাস্তা বন দিছি গৰু হালি উঠি ৰাস্তা বুলি কয় নেকি হয় হয় আমাৰ হয় এইটো এই কথাটো সঁচা কিন্তু দেই জয়ন্ত দা
তাৰমানে কি হৈছে আমাৰো ঘৰত এটা ৰাস্তা বনাইছিল কিন্তু গৰু গোবৰ যেতিয়া পৰিল গৰু গোবৰ পিছত যেতিয়া আমি কদালি ৰখি দিলোঁ তাৰপিছত গোটা সোপা আলকাটা ওলাই কাৰণটো কি আপোনাৰ গৰু গোবৰ থাৰ আছে হয় হয় সেইকাৰণে উঠি আহে কংগ্ৰেছ চব হেৰি ভাল মাল দিছিলোঁ এতিয়া যেতিয়া বিজেপি উঠছি চব ডুপ্লিকেট মাল চব আঠটা ভাল নহয় ডুপ্লিকেট মালৰ কথা কৈছে আমিতো ডুপ্লিকেটটো কোম্পানীটো আমাৰ নিজেতো নহয় হয়নে নহয় এতিয়া বা যে এতিয়া আমি ভেটিনি এটা কোম্পানীত চাব আপোনালোকে আলকাট্ৰাই হওক কিবা হওক চব ডুপ্লিকেট মাল হৈছে আজিকালি চব্জি কিনিব যাবি বজাৰত হাত দেৱা কিন্তু চব্জিটোতো আমাৰতো নহয় হয়নে নহয় এতিয়া ৰাস্তাৰ উদাহৰণ দিছোঁ আপুনি মনে মনে থাকক উদাহৰণ দিছোঁ উদাহৰণ কিয় কিয় বকবকে আছে হা তই কিয় বকবকি আছে এতিয়া ৰাস্তা ওলোৱাৰ ওচৰতে হেৰি শাক পাচলি থকা নহওঁতে আৰু উদাহৰণ দিছি বুজি পাই নে নাপায় অলপমান উদাহৰণ কিয় দিবি ইয়াতে হয় হয় ৰেকিবদা সুধিছে যে উদাহৰণ কিয় দিবি হয় আপুনি কি ক'ব উদাহৰণ মানে মই ৰাস্তাটোৰ ক্ষেত্ৰত শাকৰ লগত চব্জি কেনে দিলোঁ কিয় নিদিবে কিয় আপোনাৰ কি যায় উদাহৰণটো দিলি হয় ৰেকিবদা আপোনাৰ কি যায় ক'ব লাগে আপুনি দৰ্শকসকলে চাই আছে কি যাব দিবে নাকি নহয় উদাহৰণ ৰাস্তা কথা ৰাস্তা আমরা সব রাস্তাতে হবো হয় হয় খেতি বাতি কে যাব হয় এহেতৰ কি হৈছে আপুনি কি ক'ব কংগ্ৰেছৰ দিনৰ ৰাস্তা পাতি কেনেকুৱা আছিল কংগ্ৰেছ দিনত মজা হতে ৰাস্তাটো পেক ৰুবা পাৰা হেৰি পৰিস্থিতি আছিল পেক ৰুবা আমি দিছো আমি হল খোজ কাঢ়বা দিছো ইয়াতে গাড়ী চলাবা দিছো ইয়াতে পেক ৰুবা দিছো আহাজলি ভাত খাইছি ইয়াতে হয় এহাজলি ভাত খাব বুলি কৈছে ৰাস্তাত পেক ৰুৱা কংগ্ৰেছৰ দিনত ৰাস্তাত পেক ৰুবা দিছে বোলে তো হেৰিও দিছে তাত পৰি এতিয়া যে পাকা ৰাস্তা বনাইছে এই পথাৰতো হে কি মিটিং বনাই আছে যি নিতা কত খেতি কৰিব ইণ্ডাষ্ট্ৰি মেডিকেল হ'বই জনসাধাৰণ বাচি আমিতো কোৱা নাই আমিতো বাংলাদেশৰ পৰা আনি হ'লে মানুহটো সোমাই দিয়া নাই জনসাধাৰণে বাচি কাৰোবাৰ চাকৰি চলি পৰি আছে হেৰি আছে সেইকাৰণে লগা হৈছে মেডিকেল এক গুলিত আমাৰ হৈছে তিনচিকা মেডিকেল বনাই কিনে জাগা নোহোৱা কৰি দিছি আপুনি ব্ৰেকৰ টাইম হৈছে আপুনি ব্ৰেক নলওঁ আপুনি ব্ৰেক ল'ব কথা কয় মেডিকেল বনাই জাগা নোহোৱা কৈছে কিমান আমি ছাত্ৰক হেৰি দিছোঁ হয় নে নহয় কৈছোঁ মেডিকেল কলেজ বনছোঁ চৰকাৰী এতিয়া কি হৈছে এতিয়া পাহাৰ পাহাৰ হৈছে টকাই যাই থাকে টকাই চব টকাই প্ৰাইভেট কৈছোঁ চলি অলপ হেৰি হ'ব চৰকাৰীত পঢ়ি হ'লে চবেই সেই স্কুলত কাঢ়ি লৈ যায় গৰম পানী নিউজ